বৰ্তমান সময়লৈকে কোটি কোটি লোকৰ মৃত্যু হৈছে, কিন্তু এজন ব্যক্তিৰ মৃত্যু সকলোতকৈ বেলেগ আছিল, আৰু সেইজন হৈছে যীশু খ্ৰীষ্ট। যীশুৰ কিয় মৃত্যু হৈছিল? তেওঁৰ মৃত্যুৰ কিবা বিশেষ উদ্দেশ্য আছিল নেকি? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি মানৱ ইতিহাসৰ আৰম্ভণিলৈ উভতি যোৱাৰ প্ৰয়োজন। বাইবেলে বৰ্ণনা কৰে যে ঈশ্বৰে আদমক সিদ্ধ ব্যক্তি হিচাপে সৃষ্টি কৰিছিল আৰু তেওঁত কোনো পাপ নাছিল। এডন বাগিচাৰ এজোপা গছৰ বাহিৰে সকলো গছৰ ফল আদমে খাব পাৰিছিল। ঈশ্বৰে তেওঁক সেই বিশেষ গছজোপাৰ ফল নাখাবলৈ আজ্ঞা দিছিল। এই গছজোপাই ঈশ্বৰে ভাল আৰু বেয়া নিৰ্ণয় কৰাৰ অধিকাৰক চিত্ৰিত কৰিছিল। আদমে জিহুৱা ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থকা হলে তেওঁ এই পৃথিৱীৰ প্ৰমোদবনত অনন্তকাল জীয়াই থাকিব পাৰিলেহেঁতেন। ঈশ্বৰে যি যি ভাল কাৰ্য আদমৰ বাবে কৰে তাৰ প্ৰতি তেওঁ কৃতজ্ঞতা নেদেখুৱায়। তেওঁ ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ নিৰ্ণয় লয়। ইয়াৰ পৰিণামস্বৰূপে আদমে অনন্ত জীৱন জীয়াই থকাৰ সুযোগ হেৰুৱায়। কিন্তু ইয়াৰ পৰিণাম কেৱল তেওঁৱেই ভুগিছিল এনে নহয়, তেওঁ ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাৰ বাবে সকলোৱে পাপী হৈ পৰিল। মানৱ জাতিয়ে নিজকে নিজে পাপ আৰু মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আন কাৰোবাৰ সহায়ৰ প্ৰয়োজন। সেইবাবে জিহুৱা ঈশ্বৰে আচৰিতভাৱে তেওঁৰ এজন সিদ্ধ আত্মিক পুত্ৰ মানৱ ৰূপে পৃথিৱীত জন্ম লোৱাৰ ব্যৱস্থা কৰে। আদমৰ দৰে যীশু এজন সিদ্ধ ব্যক্তি আছিল। আদমে ঈশ্বৰৰ আজ্ঞা পালন কৰাত ব্যৰ্থ হৈছিল, কিন্তু যীশু সকলো সময়তে ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল। সেইবাবে যীশুৱে অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈ সক্ষম হৈছিল। কিন্তু এজন ব্যক্তিৰ মৃত্যুৱে কেনেকৈ সকলো মানুহক উপকৃত কৰিব? কল্পনা কৰক যে এটা ডাঙৰ ফেক্টৰীৰ মেনেজাৰে কোম্পানীৰ টকা পইচা চুৰ কৰে। তেওঁৰ এই কাৰ্যৰ বাবে কোম্পানী ধৰুৱা হৈ পৰে আৰু অৱশেষত ফেক্টৰীটো বন্ধ হৈ যায়। কৰ্মচাৰীসকলে নিজৰ চাকৰি হেৰুৱায় আৰু পৰিয়ালৰ প্ৰতিপালন কৰিবলৈ কঠিন হৈ পৰে। এজন ব্যক্তিয়ে কৰা ভ্ৰষ্টাচাৰৰ বাবে বহুতো লোকে দুখ ভোগ কৰিবলগীয়া হয়। এতিয়া এই দুখ কষ্টত ভুগি থকা লোকসকলৰ পৰিস্থিতি দেখি এজন নম্ৰ আৰু দয়ালু ব্যক্তিৰ সহানুভূতি উপজে। তেওঁ ঋণ পৰিশোধ কৰিবলৈ আগবাঢ়ি আহে আৰু ফেক্টৰীটো পুনৰ আৰম্ভ কৰে। তেওঁ ঋণ পৰিশোধ কৰি তাত কাম কৰা লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে আনন্দ কঢ়িয়াই আনে। আদম হৈছে সেই ভ্ৰষ্টাচাৰী মেনেজাৰৰ দৰে। তেওঁ ঈশ্বৰৰ আজ্ঞা পালন নকৰি পাপৰ ঋণত সোমাই পৰে আৰু সেই পাপ আমাৰ বাবে উত্তৰাধিকাৰী হিচাপে আগবঢ়ায়। যীশু হৈছে সেই দয়ালু ব্যক্তিজনৰ দৰে। যেতিয়া তেওঁ নিজৰ সিদ্ধ জীৱন বলিদান ৰূপে আগবঢ়ায়, তেতিয়া তেওঁ পাপৰ ঋণ পৰিশোধ কৰে আৰু আমাৰ বাবে অনন্ত জীৱনৰ বাট পুনৰ মুকলি কৰে। আপুনি হয়তো ভাবিব পাৰে, এতিয়া যীশুৱে কি কৰি আছে? তেওঁ ভৱিষ্যতে মানৱ জাতিৰ বাবে যি কৰিব তাৰ পৰা আপুনি কেনেকৈ উপকৃত হ'ব? ইয়াৰ উত্তৰ ঈশ্বৰৰ পৰা এটা ভাল খবৰ ব্ৰচাৰখনৰ পাত 4ত দিয়া হৈছে। এইখন আপুনি jw.org পৰা ডাউনলোড কৰিব পাৰে। জিহুৱাৰ সাক্ষীসকলে আপোনাৰ লগত বাইবেলৰ পৰা আলোচনা কৰিবলৈ সুখী হ'ব। আলোচনাৰ বাবে আপুনি অনলাইনত অনুৰোধ কৰক। আপোনাৰ এলেকাত থকা এজন জিহুৱাৰ সাক্ষীয়ে আপোনাৰ সময় আৰু সুবিধা অনুসৰি নিশ্চয় আপোনাৰ লগত যোগাযোগ কৰিব।